Good morning, dear students. আমি আজি কি পঢ়িম পাঠ ন 4 পাঠ 4 জ্ঞানী চৰাই জ্ঞানী চৰাইৰ পাঠটো হয়তো মই আগৰ ক্লাছত পঢ়াইছিলো তোমালোকক তথাপিতো মই এবাৰ বুজাই দিম থুলমূলকে এবাৰ বুজাই দিম মই তোমালোকক সো জ্ঞানী চৰাইৰ দুটা চৰাইৰ কাহিনী আছিল যে এহাল চৰাই কি কৰিছিল ধাননি ডৰাৰ মাজত কি বা হাজি আছিলে তাত তাৰ পিছত সিহঁতৰ মাইকী চৰাইজনী দুটা কণী পাৰিছিলে দুটা কণী পাৰি সিহঁতে বৰ আনন্দৰে আছিলে পোৱালিটাও লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছিলে সিহঁতৰ কিন্তু সিহঁতৰ কিয় চিন্তা হৈছিলে কাৰণ সিহঁতে ধাননি ডৰাৰ মাজত আছিল আৰু ধান পকিবলৈ হৈছিলে পকিব হোৱাৰ বাবে সিহঁতে চিন্তা হৈছিল যে ধান কাটিলে সিহঁতৰ বাটো কাটা যাব লগতে সিহঁতৰ পোৱালি দুটা উৰিব নোৱাৰালৈকে সিহঁতে কেনেকে লৈ যাব বা কেনেকে কি কৰিব সেই চিন্তাত আছিল সেই তাৰ পিছত যে আৰু মাক দেউতাকে আচলতে মতা চৰাই মাইকী চৰাই দুইটাই কি কৰিছিলে খেতিয়কৰ কথাবোৰ শুনিবলৈ পোৱালি দুটাক কৈ গৈছিলে আৰু খেতিয়কৰ কি কথা শুনিছিলে প্ৰথমে কি কৈছিলে খেতিয়কজনে যে তেওঁলোকে মামাকৰ ল'ৰাটোক কৈছিলে খেতিয়কৰ ল'ৰাজনক কৈছিলে যে মামাকৰ ঘৰৰ পৰা মানুহ দুটা মাতি আনি সিহঁতে খেতিডৰা কাটিব কিন্তু তাৰপিছত যেতিয়া পোৱালি দুটাই কৈছিলে যে খেতিডৰা এনেকে কাটিম বুলি কৈছে মামাহঁতৰ ঘৰৰ পৰা মানুহ আনি তেতিয়া মতা চৰাইটোৱে যে কৈছিলে যে খেতিয়কজনে ইমান সোনকালে শস্য কাটিবলৈ নাহে আনদিনীয়া সন্ধিয়া আকৌ পোৱালি দুটাই আকৌ ক'লে যে পিছদিনা দ্বিতীয়জনে কি ক'লে যে মোমায়েকৰ ঘৰৰ পৰা মানুহ নাহিলে ধান কাটিবলৈ সেয়েহে কি কৰিব এতিয়া হাজিৰা মানুহ আনি ধান ডৰা কাটিব তেতিয়াও মতা চৰাইটোৱে কি কৈছিল যে তোমালোকে চিন্তা নকৰিবা খেতিয়কজনে এতিয়াই ধান নাকাটে তাৰ পিছত তেনেকে আৰু দুদিন যোৱাৰ পিছত কি ক'লে যে এতিয়া আমি নিজেই হাত ধৰিব লাগিব নিজেই ধান ডৰা কাটিব লাগিব খেতিয়কজনে তেনেকে কোৱাৰ পিছত মতা চৰাইটোৱে কৈছে এতিয়া আমাৰ জাবৰ হ'ল কাৰণ যেতিয়ালৈকে আমি নিজৰ কাম নিজেই নকৰোঁ তেতিয়ালৈকে আমাৰ কোনো কাম সমাধান নহয় আমি প্ৰথমে নিজেই কৰিবলৈ চেষ্টা কৰিব লাগিব আনৰ ওপৰত ভৰসা কৰি আমি কোনো ধৰণৰ কাম সফল কৰিব নোৱাৰোঁ সেয়েহে তেতিয়াহে চৰাই দুইটা উৰিবও পৰা হ'ল আৰু সিহঁতে তাৰ সেই ঠাই এৰি আন ঠাইত বাহ সাজি থাকিলে ঠিক আছে এইটো আছিল তোমালোকৰ জ্ঞানী চৰাইৰ কাহিনীটো থুলমূলকৈ মই বুজাই দিলোঁ এতিয়া আহিম আমি প্ৰশ্ন উত্তৰলৈ চোৱা প্ৰথমে কোৱা আৰু তাৰপিছত লিখা চৰাইহাল ক'ত বাহ সাজি আছে আমি আজি ক খ গ ঘ ঙলৈকে আমি কৰিম প্ৰশ্ন উত্তৰ চোৱা মই প্ৰশ্ন উত্তৰখিনি মই লিখি দিছোঁ চৰাইহাল ক'ত বাহ সাজি আছে চৰাইহাল এডৰা ধাননিৰ মাজত বাহ সাজি আছে হয়নে মাইকী চৰাইজনীয়ে কেইটা কণী পাৰিছিল মাইকী চৰাইজনীয়ে দুটা কণী পাৰিছিল চৰাইহাল কিয় চিন্তাত পৰিছিল পথাৰৰ শস্য পুৰঠ হ'বলৈ ধৰিছিল অৰ্থাৎ শস্য কাটিব সময় হৈ আহিছিল সেয়েহে চৰাইহালৰ চিন্তা হৈছিল প্ৰথম দিনাখন বাপেক পুতেকে খেতি চাবলৈ আহি কি বুলি কৈছিল প্ৰথম দিনাখন বাপেক পুতেকে খেতি চাবলৈ আহি কৈছিল যে শস্য কাটিবৰ হ'ল মোমায়েৰাৰ ঘৰৰ পৰা মানুহ দুজন আনিব লাগিব পোৱালি দুটাৰ কথা শুনি মতা চৰাইটোৱে কি কৈছিল পোৱালি দুটাৰ কথা শুনি মতা চৰাইটোৱে কৈছিল যে মিছাতে ইমান চিন্তা নকৰিবি খেতিয়কজনে ইমান সোনকালে শস্য কাটিবলৈ নাহে ঠিক আছে আজিলৈ ইমানখিনিয়ে আজি লৈকে এই 5টা প্ৰশ্ন উত্তৰ মই দিলোঁ নেক্সট 4টা প্ৰশ্ন উত্তৰ মই দিম তোমালোকে ঘৰত ভালকৈ পঢ়িবা নিজে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে থেংক ইউ